গাইজনীৰ কিনাৰ আগতে গাইজনীৰ মৃত্যু হ'ল আজি এই টপিকটোৰ ওপৰতে এটা ষ্টৰী সহকাৰে আলোচনা কৰিম আৰু ষ্টৰীটোত আছে দুজন বন্ধু এজনৰ নাম হৈছে ৰাম আৰু এজনৰ নাম শ্যাম দুজনে সৰুৰ পৰা একেলগতে পঢ়া শুনা কৰিলে খেলা ধূলা কৰিলে এতিয়া দুজন বন্ধু ডাঙৰ হ'ল আৰু সেই দুজন বন্ধুৱে এতিয়া ডিসাইড কৰিছে যে তেওঁলোকক এটা ইনকাম সোৰ্স লাগে আৰু ইনকাম সোৰ্স কৰিবৰ কাৰণে তেওঁলোকে এটা ব্যৱসায় কৰিব আৰু কি ব্যৱসায় কৰিব বুলি কওঁতে ৰামে ক'লে যে আমি গৰু কিনি আনো বল আৰু সেই গৰুজনীক আমি ভালদৰে প্ৰতিপাল কৰিম গাখীৰ উলিয়াম মিঠাই বনাম পনীৰ বনাম এইখিনি বিক্ৰী কৰিম আৰু তাক আমি নিজৰ ঘৰখন আমি ভালদৰে চলাব পাৰিম আৰু যি পাৰোঁ আমি কিবা নহয় কিবা এটা সেভিংস কৰিম আৰু লাহে লাহে আমি ব্যৱসায়টো ডাঙৰ কৰিম সো দেৰি নকৰোঁ বৈ আমি কাইলৈ ৰাতিপুৱা সোনকালে যাওঁ আৰু যেনি ভাল গৰু আমি কিনি আনো আৰু ঠিক তেনেকৈ কৈ পেলাই দুজন নিজৰ ঘৰলৈ গুচি গ'ল আৰু ৰাতিপুৱা ৰাম আহি পেলাই ৰাস্তাত হাজু হ'লহি আৰু কিন্তু তাৰ আধা ঘণ্টা ৰ'লে 1 ঘণ্টা ৰ'লে কিন্তু বন্ধুজন আহি নাপালেহি আৰু নহা দেখি কি ক'লে ৰাম অকলে গুচি গ'ল যেনি ভাল গৰু বিচাৰি পেলাই লৈ আনিলে আৰু সেই গৰুজনীক প্ৰতিপাল কৰিবলৈ লাগি গ'ল আৰু সেই গৰুজনীৰ পৰা এতিয়া গাখীৰ উলিয়াইছে মিঠাই বনাইছে আৰু ৰামে বিক্ৰী কৰিবলৈ লাগি গৈছে ৰামৰ ওচৰত এতিয়া 2 টকা সেই গাইজনীৰ পৰা সেই গৰুজনীৰ পৰা আহিবলৈ ধৰিছে আৰু কি কৰিলে সি আৰু এজনী গৰু কিনি আনিলে আৰু বহুত কম দিনৰ ভিতৰত 10-15 জনী গৰু কিনিবলৈ সক্ষম হ'ল এতিয়া ৰাম গাঁৱৰ পৰা বাহিৰলৈ ওলাই আহিলে এতিয়া চহৰত তাৰ ব্যৱসায় আৰম্ভ কৰিলে মাটি কিনিলে ঘৰ সাজিলে বেংক বেলেন্স বনালে গাড়ী কিনিলে ৰাম এতিয়া বহুত ধনী হৈ গুচি গ'ল আৰু এদিন কি কৰিলে ৰাম নিজৰ গাঁৱলৈ উভতি আহে আৰু উভতি আহোঁতে কি হ'ল গাড়ীখনত প্ৰেছ এটা ওলাই আৰু প্ৰেছ ওলোৱা দেখি ওচৰত এটা গেৰেজ এটাত ৰাম গুচি যায় আৰু ৰামে দেখে যে সেই গেৰেজটো তাৰ বন্ধু শ্যাম বহি আছে শ্যামে ৰামক চিনিব পৰা নাই কাৰণ কেলে ৰামে নিজক বহুত বেছি পৰিৱৰ্তন কৰি ল'লে যিটো শ্যামে ভাবিবই পৰা নাছিলে সো ৰামে ক'লে যে বন্ধু চিনি পাইছনে মই ৰাম হয় যে তই ইয়াত যে মই আজি যি অৱস্থাত আছোঁ মই গৰুজনীৰ কাৰণে হৈছোঁ তই কেলে নাহিলি তেতিয়া শ্যামে ক'লে যে হয় আমি দুটাই যেতিয়া গৰুজনী কিনা কথা আলোচনা কৰিছিলোঁ মই পুৰা মন আছিলে কিন্তু মই যেতিয়া ঘৰলৈ উভতি গ'লোঁ মই নিজৰ ৱাইফক যেতিয়া ক'লোঁ মোৰ ৱাইফে ক'লে যদি গাইজনী মৰি থাকে যদি লোকচান হৈ যায় তেতিয়া কি হ'ব আৰু মই সেই কথাটো শুনি ভয় খাই গ'লোঁ আৰু মই সেইকাৰণে নাহিলোঁ সো আমাৰ মাজতে তেনেকুৱাই হৈছে আমি কিবা এটা কৰাৰ আগতে গাইজনী মাৰি পেলাওঁ সো কেতিয়াও নেগেটিভ নকৰিব আমি সদায় যদি এনেকৈ হ'ব যদি তেনেকৈ হ'ব যদি নহয় এনেকুৱাবিলাক বেছি পাওঁ কিন্তু আমি পজিটিভলি কেতিয়াও নলওঁ যদি হ'ব এনেকৈ নাপাওঁ যদি হৈ গ'লে কি হ'ব আৰু যদি নিজক চেঞ্জ কৰিব লাগে কিবা এটা কাম আমি হাতত ল'বই লাগিব যদি নহয় ভাবি যদি ৰখি থাকোঁ আজি যেনেকৈ আছোঁ তেনেকৈ থাকিম কিন্তু যদি আমি আগবঢ়াব বিচাৰোঁ নিজকে আজি যেনেকৈ আছোঁ তাৰ পৰা যদি আমি অলপ আগবঢ়াব বিচাৰোঁ তেতিয়াহ'লে আমি কিবা এটা কাম আমি হাতত ল'বই লাগিব মানে সেই গাইজনী কিনি আনিবই লাগিব আৰু সেই গাইজনীয়ে গাখীৰো দিব সেই গাইজনীৰ পৰা মিঠাইও বনাব পাৰিব পনীৰো বনাব পাৰিব সকলো কৰিব পাৰিব কিন্তু আগত গাইজনী কিনিব লাগিব যদি আগতীয়াকৈ গাইজনী মাৰি পেলাই আপোনাৰো এই শ্যামৰ নিচিনা হ'ব সো কেতিয়াও শ্যামৰ নিচিনা নেগেটিভ নহ'ব ৰামৰ নিচিনা পজিটিভ হওক যি কাম কৰিম বুলি কয় সেইটো কৰিবই লাগিলে আপোনাৰ লগত কোনো নাথাকক যদি আপুনি অকলেও থাকে যদি আপোনাৰ লগত কোনো নাথাকক তাৰ পিছতো আপুনি কৰি দেখাওক কিন্তু ৰখি নাথাকিব থেংক ইউ